নমস্কাৰ। আজি আপোনালোকৰ ওচৰত এটি গুৰুত্বপূৰ্ণ টপিক লৈ আগবাঢ়িছোঁ। টপিকটো হ'ল বৰ্তমান সময়ত চলি থকা ভাইৰাছৰ ওপৰত মই কিছু কথা ক'বলৈ প্ৰয়াস কৰিছোঁ। বৰ্তমান যিহেতু ভাইৰাছে সমগ্ৰ পৃথিৱীক কঁপাই দিছে, গতিকে আমি ভাইৰাছনো কি তাৰ বিষয়ে জনাটো খুবেই দৰকাৰী। বহুতেই জানো আমি ভাইৰাছৰ বিষয়ে, কিন্তু তাৰ মাজতে বহুতেই হয়তো ক্লিয়াৰকৈ নাজানো। সেইকাৰণে মই কিছু তাৰ বিষয়ে ক'ব চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে বুজি পাব, অলপ হ'লেও বুজি পাব। আমি যদি পোনপ্ৰথমে ক'বলৈ যাওঁ ভাইৰাছ কি বা ভাইৰাছ শব্দটো ক'ৰ পৰা আহিল, তাৰ উত্তৰ হ'ব ভাইৰাছ শব্দটো লেটিন ভাষাৰ পৰা আহিছে, যাৰ অৰ্থই হ'ল বিষ। তাৰমানে ভাইৰাছ মানেই বিষ। গতিকে তাৰ পৰা হোৱা যিবিলাক বেমাৰ, ভাইৰাছে আক্ৰমণ কৰাৰ ফলত যি বেমাৰ হয়, গতিকে সেইবিলাক নিশ্চয় বিষৰ দৰে ভয়ংকৰ, যিহেতু তাৰ অৰ্থই পয়জন। গতিকে বেমাৰবিলাকো তেনেকুৱাই ভয়ংকৰ, যি বেমাৰৰ কোনো ধৰণৰ ঔষধেই নাই, যাৰ পৰা পৰিত্ৰাণ পোৱাটো খুবেই কঠিন। সেইটোৱে হ'ল ভাইৰাছ। কথাটো হ'ল, প্ৰথম ভাইৰাছ কেতিয়া চিনাক্ত হ'ল? আমি যদি চাওঁ, প্ৰথম ভাইৰাছ 1892 চনত ৰুছ বিজ্ঞানী আছিলে, ৰুছ দেশৰ বিজ্ঞানী, তেওঁৰ নাম আছিল আয়নস্কি। আৰু তেওঁ প্ৰথমে পাতৰ পাতত হোৱা ভাইৰাছ, টবেকো মজিক ভাইৰাছ আৱিষ্কাৰ কৰিছিল। আৰু এই টবেকো মজিক ভাইৰাছক শেষত যেতিয়া পৰীক্ষা কৰি তাক ক্ৰিষ্টেললৈ ৰূপান্তৰ কৰিছিল। ক্ৰিষ্টেল, যিটো আমি স্ফটিক গটা পদাৰ্থ বুলি ক'ব পাৰোঁ, তেনেকুৱা পদাৰ্থলৈ, গটা পদাৰ্থৰ দৰে এনেকুৱা আকাৰলৈ ৰূপান্তৰ কৰি তাৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলাইছিল। এইটো হ'ল প্ৰথম অৱস্থাৰ ভাইৰাছৰ চিনাক্তকৰণ কেনেকুৱা হ'ল। আৰু পিছলৈ ভাইৰাছ চিনাক্তকৰণৰ কাৰণে ইলেক্ট্ৰন অনুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ হ'ল। মানে সাধাৰণ অনুবীক্ষণ যন্ত্ৰত ভাইৰাছৰ উপস্থিতি ধৰা নপৰে, আৰু তাক চাবলৈ হ'লে ইলেক্ট্ৰন অনুবীক্ষণ যন্ত্ৰৰ আৱশ্যক হয়। তাৰপিছত ভাইৰাছৰ আমি যদি প্ৰকৃতি চাওঁ, নেচাৰবিলাক চাওঁ কেনেকুৱা, তেতিয়াহ'লে আমি প্ৰথমে ক'ব লাগিব যে ভাইৰাছ যদিও আটাইতকৈ ক্ষুদ্ৰতম অণুজীৱ, পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম অণুজীৱ ভাইৰাছকে কোৱা হয়, কিন্তু যদিও অণুজীৱ বুলি কোৱা হয়, কিন্তু তাৰ যিটো কোষ সেইটো কোষ বুলি ক'ব নোৱাৰি। তাৰ যিটো কোষীয় যিটো সংগঠন, সেইবিলাক তাৰ কোষত নাই, মানে গতিকে সি অকোষীয় বুলি ক'ব লাগিব। তাৰ কোষটো সম্পূৰ্ণ নহয়, যদিও এটা কোষৰ দৰে, কিন্তু কোষটো সম্পূৰ্ণ নহয়। ভিতৰত চাইটোপ্লাজম নাই, কোষ কেন্দ্ৰ নাই। গতিকে ইয়াৰ পৰা ক'ব পাৰি যে ভাইৰাছৰ দেহত কোষ নাই বা ই অকোষীয়। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল ই প্ৰটিনেৰে গঠিত, যাৰ ফলত ই ইমানেই শক্তিশালী। প্ৰটিনেৰে গঠিত হ'ব, তাৰ দেহটো প্ৰটিনেৰে গঠিত হ'ব বহুত শক্তিশালী। তাৰ লগতে তাৰ দেহত DNA বা RNA থাকে। DNA, ডিঅক্সি নিউক্লিক এচিড আৰু ৰাইবো নিউক্লিক এচিড, RNA তাৰ দেহত থাকে। প্ৰটিন বুলি কোৱাৰ লগে লগে নিউক্লিক এচিডৰ কথা আহি পৰে। আৰু DNA বা RNA বংশগতি নিৰ্ণায়ক পদাৰ্থ হিচাপে কাম কৰে। তাৰপিছত আমি যদি ক'ব যাওঁ, ভাইৰাছবিলাক জীৱ আৰু জড়ৰ মধ্যাৱস্থা, মিডিল এটা ষ্টেজত থাকে সিহঁতে। তাৰমানে সিহঁতক এনেকৈ ক'ব নোৱাৰি যে জীৱ বা জ্বৰত, এনেকৈ ক'ব নোৱাৰি। জীৱ আৰু জ্বৰৰ মিডিল অৱস্থা। কেতিয়াবা সিহঁতে জ্বৰৰ দৰেও আচৰণ কৰে। আমি যদি সিহঁতৰ জ্বৰৰ লক্ষণ চাওঁ, সেইটো হ'লে যে জীৱ দেহৰ বাহিৰত যেতিয়া থাকিব, সি সম্পূৰ্ণ জ্বৰৰ দৰে থাকে। তাৰমানে সি বাহিৰত থাকিলে কোনো ধৰণৰ প্ৰজনন কৰিবও নোৱাৰে, সি বংশবৃদ্ধি কৰিব নোৱাৰে জীৱ দেহৰ যদি বাহিৰত থাকে। আৰু কেনেবাকৈ যদি জীৱ দেহৰ ভিতৰত প্ৰৱেশ কৰে, তেন্তে সি প্ৰজননো কৰিব পৰা হয়, নতুন ভাইৰাছ কণিকাৰ সৃষ্টি কৰিব পাৰে, আৰু তাৰ কি হয়, বংশবৃদ্ধি হয়,
ভাইৰাছ কণিকা সৃষ্টি কৰিব পাৰে, প্ৰজনন কৰিব পাৰে। এই গোটেইখিনি আৰু সি প্ৰায় জীৱৰ দৰে সি তাৰ যিবিলাক চৰিত্ৰ সেইবিলাক দেখুৱাব পাৰে। এইটো সেইকাৰণে তাক কোৱা হয় জীৱৰ জনন মধ্যাৱস্থা। তাৰপিছত আমি যদি ক'ব যাওঁ যে ভাইৰাছৰ দ্বাৰা হোৱা ৰোগৰ কিবা ঔষধ আছে নেকি? আচলতে ভাইৰাছৰ পৰা হোৱা ৰোগৰ বিশেষ ঔষধ একো নাই। এণ্টিভাইৰেল আছে যদিও সেইবিলাকেই যে ডাইৰেক্ট কাম দিব সেইটো প্ৰমাণিতও হোৱা নাই, বা তেনেকুৱা ডাইৰেক্ট ঔষধটোৰ কোনো ঔষধ, বেমাৰটোৰ ডাইৰেক্ট কোনো ঔষধ নাই। সেইকাৰণে ভেকচিনৰ কথা আহি পৰে। ভাইৰাছজনিত ৰোগৰ কাৰণে ভেকচিনৰ কথাই আহি পৰে। আৰু ডাঙৰ কথাটো হ'ল এণ্টিবায়'টিক যি আছে সেই এণ্টিবায়'টিকৰ দ্বাৰাও ভাইৰাছ ধ্বংস কৰিব নোৱাৰি। ইমানেই ভয়ংকৰ, এণ্টিবায়'টিকৰ দ্বাৰাও ভাইৰাছ ধ্বংস কৰিব নোৱাৰি। ভেকচিনৰ কথা যদি কোৱা যায়, ভেকচিনবিলাক কেনেকৈ তৈয়াৰ কৰা হয়, সেই নিৰ্দিষ্ট ভাইৰাছটোৰ পৰাই ভেকচিন তৈয়াৰ কৰা হয়। ভেকচিনবিলাক আচলতে ভাইৰাছটো যেতিয়া মৃত বা দুৰ্বল অৱস্থাত ভাইৰাছক সংগ্ৰহ কৰি ভেকচিন আকাৰে মানুহৰ দেহত বা জীৱদেহত সোমাই দিয়া হয়, যাৰ ফলত সেই জীৱদেহটোৰ, সেই মানুহৰ দেহৰ বা জীৱদেহৰ যিটো ইমিউন ছিষ্টেম সেইটো শক্তিশালী হয়। আৰু তাৰ ফলত কি হয়, সেই বেমাৰৰ বিৰুদ্ধে বা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ সক্ষম হয়। এইখিনি হ'ল থুলমূলকৈ ভাইৰাছৰ কথা। ইয়াৰ উপৰিও আমি যদি ভাইৰাছৰ আৰু কিছুমান কথা লক্ষ্য কৰিব যাওঁ, সেইবোৰৰ ভিতৰত সাধাৰণতে ভাইৰাছজনিত কিছুমান ৰোগৰ কথা যদি কওঁ, সেইবোৰৰ ভিতৰত আছে আমাৰ মানুহৰ যে মাম্পছ বেমাৰ হয়, গাল ফুলি যায়, গল ফুলে, সেই মাম্পছ বেমাৰটো এটা ভাইৰাছজনিত বেমাৰ। তাৰপিছত আমি যদি চাওঁ বসন্ত বেমাৰ, আয়লোৱা যিটো, সেইটো এটা ভাইৰাছজনিত বেমাৰ। এইটো আমাৰ ছালত হৈ স্কিন দেহৰ উপৰিভাগত। তাৰপিছত আমি যদি চাওঁ পলিঅ'টো এটা ভাইৰাছজনিত বেমাৰ, যিটো স্নায়ু নাৰ্ভবিলাকত আক্ৰমণ হয়। তাৰপিছত আমি যদি চাওঁ ডেংগু, সেইটো এক প্ৰকাৰৰ ভাইৰাছজনিত, যিটো ডেংগু জ্বৰ হয়, তেজত আক্ৰমণ কৰে। তাৰপিছত আমি গৰু ছাগলীৰ যদি চাওঁ, মুখ আৰু ভৰি ধোৱা এবিধ বেমাৰ, য'ত কিছুমান প্ৰকৃতি ধৰে বুলি কওঁ, চপকা লগা বুলি কওঁ, ভাইৰাছজনিত বেমাৰ, ৰাইনো ভাইৰাছে আক্ৰমণ কৰে। এইবিলাক হ'ল ভাইৰাছজনিত বেমাৰ। আচলতে যিবোৰৰ মেডিচিন বিশেষ নাই, কিন্তু ভেকচিনে একমাত্ৰ উপায়। এইবিলাকৰ কাৰণে ভেকচিন একমাত্ৰ উপায়। আমি কিছুমান ভেকচিনটো আগতেই লৈছোঁ সৰুকালতে, আৰু কিছুমান ভেকচিন বেমাৰৰ যেতিয়াই সেই ভাইৰাছটোৱে আক্ৰমণ কৰে সেই সময়তো দি থকা হয়। যেনেকৈ কৰোণা ভাইৰাছৰ ফলত যিটো কৰোণা ভাইৰাছে বৰ্তমান যি মানুহৰ দেহত আক্ৰমণ কৰি আছে, বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰি আছে, তাৰ ফলত যি ভেকচিনৰ আৱিষ্কাৰ হ'ল সেইটো বৰ্তমান চলি আছে। ইয়াৰ পৰা ভাইৰাছ যদি আমি দেখাত কেনেকুৱা সেইটো কথা চাবলৈ যাওঁ, ভাইৰাছবিলাক বিভিন্ন ধৰণৰ আকৃতিৰ হয়। কেতিয়াবা গোলাকাৰ আকৃতিও হ'ব পাৰে, কেতিয়াবা চতুৰ্ভুজ আকৃতিৰ ভিতৰত যেনেকুৱা আয়ত আকৃতি হৈ যাব পাৰে, কেতিয়াবা দণ্ড আকৃতি, নলীৰ দৰে হৈ যাব পাৰে, শুক্ৰাণু আকৃতি হ'ব পাৰে। এনেদৰে বিভিন্ন ধৰণৰ আকৃতি ভাইৰাছ পোৱা যায়। ইয়াৰ পৰা এটা কথা ৰৈ গৈছিলে, সেইটো হ'ল যে ভাইৰাছে উৎপৰিৱৰ্তন কৰিব পাৰে, মিউটেশ্যন কৰিব পাৰে। মিউটেশ্যন মানে ভাইৰাছৰ দেহত যিহেতু DNA বা RNA থাকে, তাৰ যদি DNA যি আছিল তাৰ ছিকুৱেঞ্চ, সেইটো চেঞ্জ কৰি পেলাই সি ডাবল কৰিব পাৰে, ডাবল ষ্ট্ৰেণ্ডেড কৰিব পাৰে, যাৰ ফলত সি বেছি শক্তিশালী হৈ যাব পাৰে। এইটো কোৱা হয় উৎপৰিৱৰ্তন বুলি কোৱা হয়। সেইকাৰণে ভাইৰাছবিলাক ভয়ানকৰ পৰা ভয়ানকৰ পিনে গতি কৰে। তাৰ যিবিলাক আকাৰ, আমি ভাইৰাছৰ বিভিন্ন ধৰণৰ আকাৰ পাম, সেই আকাৰবিলাক মই দেখুৱাই দিম। মোৰ এটি কথা ৰৈ গৈছিলে, এইটো হ'ল ইনফ্লুৱেঞ্জা ভাইৰাছ, আৰু এইটো ভাইৰাছৰ ফলত আমাৰ চৰ্দি পানী লগা যে বেমাৰ হয়, সেইটো এটা ভাইৰাছৰ ফলতে হয়, আৰু ভাইৰাছবিধৰ নাম হ'ল ইনফ্লুৱেঞ্জা ভাইৰাছ। আমি যদি বিভিন্ন ধৰণৰ ভাইৰাছ চাওঁ, ভেকচিনিয়া ভাইৰাছ, হাৰ্প ভাইৰাছ, মাম্পছ ভাইৰাছ, হাৰ্পিছ ভাইৰাছ, এইবিলাক পলিঅ' ভাইৰাছ, এইবিলাক ভাইৰাছৰ